হেল্ল' গাইছ, আমি মানে ৰাস্তাতে মই মানে কাম কৰি আছিলোঁ, তেতিয়া দেখিলোঁ এটা একদম সুন্দৰ, মানে আপোনালোকে নিজে চাওকচোন কিহে একদম বাঁহেৰে চাইকেল বনাই তেখেতে চলাইছে। চাওক একদম ধুনীয়া সুন্দৰভাৱে এই বাস্কেটটো মজাকৈ বনাইছে, হৰ্ণো লগোৱাইছে। নাবাজে হৰ্ণটো এতিয়ালৈকে। মানে একদম অদ্ভুত কলাকাৰ, এনেকুৱা মাজুলীত হৈয়ে থাকে, আহিয়ে থাকে, তেখেতে বনাই বাৰু। আপুনি অলপ পৰিচয়টো দিয়কচোন। মোৰ ঘৰ বিষ্ণুপুৰ গাঁৱত। বিষ্ণুপুৰ। আপুনি সেইটো কেনেকৈ বনাইছে বাৰু? বাঁহেৰে বনোৱা হৈছিলে। সৰুৰ পৰা হেৰি এটা আছিলে আৰু আশা এটা আছিলে, বাঁহৰ চাইকেল বনাই পেলাই চলাম বুলি। হয়, চেষ্টা কৰাৰ লগতে হ'ল। তাকে কয় মানে ছাকচেছ সোনকালে নাপায়, সোনকালে বস্তু ছাকচেছ কেতিয়াও নাপায়। চ' কামটো যেতিয়ালৈকে নহয় তেতিয়ালৈকে কৰিব লাগে গাইছ। চক একদম মানে মোৰ একদম চাই ভাল লাগিছে, মানে কিবা এটা একদম অদ্ভুত ৰকম। আপুনি আৰু এনেকুৱা আৰু মডেল বনাইছেনে নাই এখনেই বনাইছে? মই এতিয়ালৈকে 4খন বনালোঁ। 4খন বনাইছে। আৰু ক'ত আছে আপোনাৰ ঘৰ, এইবিলাক কৈ দিয়কচোন। বিষ্ণুপুৰ গাঁও, ৰাওনাপাৰ বিষ্ণুপুৰ ন? এখন বিক্ৰী হ'ল মুম্বাই গ'ল, এখন মুম্বাইত। চক একদম মুম্বাইত পালেগৈ সেইখন চাইকেলেই বাৰু।